ধন্যবাদ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। চাবলৈ আৰম্ভ কৰিছে আপোনালোকে দীপ লাইফষ্টাইল ভিডিঅ'। গাড়ীৰ ভিতৰৰ পৰা বহুত দিনৰ মূৰত পুনৰ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবচোন। মই কলৈ যাওঁ আপোনালোকে ধৰিব পাৰিছেনে মই কলৈ আহিছোঁ? আপোনালোকে কেনেকৈ ধৰিব পাৰিব মই কলৈ আহিছোঁ? মই ক'লেহে গম পাব। এতিয়া আপোনালোকে অলপ ধৰিব পাৰিছে চাগে মই কলৈ আহিছোঁ। হয়, আপোনালোকে ঠিকেই ধৰিছে। মই বিদুৰ ভাই চাবলৈ গৈছিলোঁ। 18 তাৰিখে জিলা পুথিভঁৰালত প্ৰিমিয়াৰ শ্ব' চাবলৈ গৈছিলোঁ মই। মোক বিদুৰ ভাই প্ৰিমিয়াৰ শ্ব' চাবলৈ সুবিধা কৰি দিছিলে উজ্জ্বল দাদাই আৰু অংকুৰ দাদাই। দুইজন দাদালৈ বহুত ধন্যবাদ। লগতে বিদুৰ ভাই সকলো টিমলৈ বহুত ধন্যবাদ মোক এইকণ সুবিধা কৰি দিয়াৰ বাবে। মোক ঘৰৰ পৰা লৈ যোৱা দাদাজনলৈও বহুত ধন্যবাদ আৰু ভাইটিক লৈও। আৰু বিদুৰ ভাইৰ বিষয়েনো কিনো ক'ম, আপোনালোকে সকলোৱে চাইছে চাগে ইতিমধ্যে চিনেমাখন চোৱাসকলে জনাবচোন কেনেকুৱা পালে চাই আপোনালোকে। মই কিন্তু চাই বহুত ভাল পালোঁ। এই বোলছবিৰ আজি বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ইয়াত উপস্থিত সকলো ৰাইজক আপোনালোকৰ স্বাগতম জনাইছোঁ বিদুৰ ভাই পৰিয়ালৰ তৰফৰ পৰা। আৰু সৰুকৈ একেবাৰে সৰুকৈ চিনাকি পৰ্ব এটা কৰিব বিচাৰোঁ। আমাৰ সকলো বিদুৰ ভাই সকলো কলা কুশলী অভিনেতা অভিনেত্ৰী যিসকল উপস্থিত আছে সকলোকে এবাৰ ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে ট্ৰেফিক জাম পাঠন আহক। ৰিগদা ক'ত আছে? ৰিগদা হওক উৎপলা বিমান না আইনা কাইনা হাত চবৰে বেলেগকে দেই। হেনৰিয়েটা কেতিয়া অসমত চবেই চিনি পায়। আহি থব লাগে আৰু কোনোবা ঠাই গলি হয় আনো ছাৰ আহা। Thank you, ৰাজীৱ লখিমপুৰৰ পৰা আহিছে না। তাৰপিছত উত্তম কলিতা হৈছে আমাৰ এছ'চিয়েট চিনেমা। আমি বহুত ভাল পাওঁ আৰু আজি সকলোৱে মিলি বিৰাট ভাল কৰিব ক'বা। থেংক ইউ সকলোৱে চাব। আগলৈ ছবিখন সকলোৱে চাব। থেংক ইউ আৰম্ভ কৰক। উজ্জ্বল ভাই লৈ আছে হেৰি অলপ মাল অলপ দিব মাটি তলৰ পৰা উলিয়াইছেতো দীপৰ লগত আগত পাইছোঁ ভাল লগে লগে ভাল লাগিছে আহিবলৈ নাই